ব্রহ্মাদি করে জীব জগত ও রাম 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 আমি ঘৰলৈ যাবলৈ ৰেডি হৈছো দেই। আজি ঘৰলৈ যাম, মনটো ফূৰ্তি ফূৰ্তি লাগিছে। এইফালে এয়া খুচালৰ পাপা ৰেডি হৈছে। এয়া খুচাল ক'ত যাবা? ধুন মামাৰ ঘৰত কি আছে? এয়া পাপাই আকৌ মাস্কখন লৈছে। কেনেকুৱা লাগিছে? এয়া আজি আমি যাবলৈ এয়া ৰেডি হৈছো আৰু স্কুটি লৈ যাম দেৰগাঁও ঘৰলৈ। মনটো ভালো লাগিছে। এয়া এইটো আমাৰ ৰুমটো। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আমি আহিলোঁ মাৰ ঘৰলৈ। মাৰ ঘৰৰ নামঘৰত খনিকৰ পুথি পাঠ কৰিছে আৰু তালৈকে আমিও আহিলোঁ। আৰু পৰিৱেশটো ইমান সুন্দৰ লাগিছে, সেই ভাবিলোঁ আপোনালোককো দেখুৱাওঁচোন নাম প্ৰসংগৰ কি সুন্দৰ দৃশ্য। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। বিঘিনি যোৱাকালি ৰাতি সেয়া নাম প্ৰসংগ হৈ গ'ল আৰু আজি আমি পুৱাই আহিছোঁ চাকি জ্বলাবলৈ। এয়া চাকি জ্বলাই আছোঁ, লগতে আপোনালোককো পৰিৱেশটো দেখাই দিছোঁ। আৰু এয়া দেখাই দিছোঁ মই পঢ়ি অহা স্কুলখনৰ বাউণ্ডৰীটো। স্কুলখন আগতে ইমান সুন্দৰ নাছিলে, এতিয়া বহুত ভাল হ'ল। এইখনেই আছিলে মোৰ জীৱনৰ প্ৰথমখন স্কুল আৰু এয়া আমাৰ গাঁৱৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন। সেয়া আপোনালোকেও চাবচোন। এইখন অংগনবাদীখন আমাৰ মায়ে কৰা স্কুলখন, LP স্কুল আৰু অংগনবাদীখন একেলগে মই পঢ়ি যোৱা LP স্কুলখন। এইটো পৰিৱেশ আৰু এখন মায়ে কৰা অংগনবাদীখন। আৰু আমাৰ গাঁওখনৰ নাম হ'ল বৰপুখুৰীপাৰ গাঁও। আৰু বৰপুখুৰীপাৰ গাঁৱৰ ঐতিহ্যই হ'ল আহোমৰ দিনত থকা বৰপুখুৰী। এইটোৱেই হ'ল আমাৰ সেই ঐতিহ্যমণ্ডিত বৰপুখুৰীটো। চাওকচোন তাৰ পৰিৱেশো কি সুন্দৰ, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে। এই বৰপুখুৰীতে আমাৰ গাঁৱৰ ৰাইজে মাছ জীয়াই আৰু মাঘৰ বিহুৰ উৰুকাৰ দিনা মাছ মৰা হয় আৰু গাঁৱৰ সকলো ৰাইজ মিলি এই মাছেৰে ভোজ ভাত খোৱা হয়। আৰু লগতে আপোনালোকক দেখুৱাইছোঁ আমাৰ ঘৰৰ পৰিৱেশটো। আমাৰ ঘৰৰ আগফালে আছে এয়া এখন চাচি বাৰী আৰু কাষতে আছে এয়া চাহ বাগান। ইমান এটা সুন্দৰ পৰিৱেশ, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ। আপোনালোকে চাওকচোন আমাৰ পৰিৱেশটো।